এই বন্ধুসকল চাওক নমস্কাৰ বন্ধুসকল আমাৰ মানে ঔটেঙা গছতে টেকলি বৰলে বাহা লৈছিলে গম পাইছেনে যোৱা ৰাতি মানে বতাহ আৰু বৰষুণ অলপমান খুব ডাঙৰকৈ পৰিছিলে সেই বতাহ বৰষুণে মানে টেকলি বৰল বাহাটো ভাঙি পেলাই দিলে তলত তাকে আমি আজি জুই দি কেনে জ্বলাম বুলি ভাবিছোঁ আৰু জ্বলাই কেনে চব্জি তাতে মানে সেইটো মানে চব্জি বনাই খাম বুলি ভাবিছোঁ বন্ধুসকল আপোনালোকেনে বাৰু খাই পাইছেনে টেকেলি বৰল আহকচোন বন্ধুসকল আমি টেকেলি বৰলটো জ্বলাইছোঁ জ্বলোৱা বৰ্তমান হৈ গ'ল বন্ধুসকল আমি ভিডিঅ' কৰা নাই কিহৰ কাৰণে মানে টেকেলি বৰল বহুতো উৰি আছিলে চাৰিওফালে আপোনালোকক আমি জ্বলোৱাটো যদি ভিডিঅ' দেখুওৱা হ'লে হয়তো কিজানি কামোৰা খাই কিজানি মুখকেইটা ইমান ডাঙৰ ডাঙৰকৈ ফুলি গ'লে হয় গম পাইছেনে বন্ধুসকল বোলকচোন বন্ধুসকল আমি যে টেকেলি বৰলটো কাঢ়িছোঁ ক'তনো আছিলে কেনেকৈ আছিলে তাকে কেইটামান তুলিব আছে বাকীটো গতিকে সেই কেইটামান অনাৰ পিছত কেইটামানটো মানে আনিবলৈ অলপমান সহজ হৈ পৰিছে তাকেই মানে এতিয়া উঠাবলৈ আহিছোঁ বন্ধুসকল উৰি আছে বন্ধু এতিয়া বন্ধু বান্ধৱীসকল আমাৰ মানুহজন টেকেলি বৰল বাহাটো আনিবলৈ গৈ আছে বহুতো ভয়েও লাগিছে বৰল পুৰা ওচৰত উৰি আছে বাটি চাটি আনিব লাগিব নেকি বাটি আনিব লাগিব নেকি মানে ইমানে ডাঙৰ টেকেলি বৰলটো আপোনালোকক বন্ধু বান্ধৱীসকলক দেখুৱাব পৰা হয় বহুত ভাল হ'লে হয় কিন্তু বৰলটো ওচৰে পাজৰে ইমান উৰি আছিলে মানে বাহাটো দেখুৱাবলৈ কাৰণে অসম্ভৱ হৈ গ'ল এতিয়াও ওচৰে পাজৰে পূৰা উৰিয়ে আছে হ'লেও ছোৱালীজনীক লৈ একেবাৰে বৰলৰ ওচৰত গৈ আছে মানে দেউতাকে ছোৱালীজনীও নামানে অকৰা খালি দেউতাকক লাগে এতিয়া হৈ গ'ল আধাটো আগতে নিলোঁ হে বন্ধুসকল এতিয়া আধাটো আনিছে পিছফালে চাব নহ'লে আগফালে চাচোন ঠিক নাই নহয় বৰলখিনি যদি আহে ইমান সোপা বন্ধু পাইছোঁ বৰল সেইয়া মুৰ্গীয়ে খাই আছে থৈ দে চাওক বন্ধুসকল কিমান এসোপা পাইছোঁ এতিয়া লাষ্টৰ কেইটামান আনিছিলোঁ সেয়া ইয়াতে উঠাই দিওঁ ৰ চাই লওক বন্ধুসকল ইমানেই এসোপা মানে ইমান ডাঙৰে বাহা আছিলে ইমান এসোপা পাইছোঁ চাওক সেয়া ইমান ডাঙৰ আছিল বাহাটো মানে দেখিলে ভয় লাগি যায় যোৱা ৰাতি কেনেকুৱা বৰষুণ দি দিলে একজাক অলপমান ডাঙৰকৈ মানে বৰষুণ ঠানিটো ভাঙি আহিলে নেকি সেইটো কাৰণে পৰি গ'ল চাওক বন্ধুসকল নহ'লে এইখন বাহাটো আৰু কাঢ়িবলৈ পৰা মুখৰ কথা নহয় আৰু এইটো বাহা কাঢ়িবলৈ যোৱা মানে আৰু পুৰা কামোৰা মুখটো কামোৰা খাই মুখটো একদম হনুমানৰ নিচিনা হুমকৈ ফুলি থাকিলে হয় চাওক বন্ধুসকল এইটো নিজে কৰাৰ কাৰণে এতিয়া চাওক আমি কি বঢ়িয়াকৈ একদমবাৰে তেল মছলা দি আলুৰ লগত ভাজি একদমবাৰে খাই পেলাম ঠিকছে কিজানি মইতো কাঁহী বাটি কামুৰি পেলাম নেকি লোভতে লোভখিনি এতিয়াও দেখা পাইতো সামৰিবই পৰা নাই চাগে মইতো কেঁচাও খাওঁ চাব নেকি বন্ধুসকল মইতো কেঁচাও খাওঁ এইটো নহয় ৰ সেই এনেকুৱা অলপমান বৰল হোৱাবিলাক খাবলৈ ভাল লাগে চাওক বন্ধুসকল আমিতো কেঁচাও খাওঁ
পেট ভৰি গ'ল দেই। সেয়া চাওক বন্ধুসকল, ইমান এসোপা। আপোনালোকে পাইছে নেকি এনেকুৱা ক'ৰবাত? আমি পাই গ'লোঁ, চাওক ভাগ্যমতে। পাপায়ে খাই দিছে ন মা? পাপায়ে খাই দিছে ন? চাওক বন্ধুসকল, এইয়া এতিয়া বাচি আছে বৰ্তমান। চাওক ইমান সৰু, ইমান এসোপা। এই মানে আপোনাৰ এই ৰাউণ্ডটো যিমান ডাঙৰ আছিলে, টিকলি বাহাটো সিমানেই হ'ব নেকি সম্ভৱ। চাওক ইমান ডাঙৰ আছিলে। আমাৰটোতো কাঢ়িবলৈ সাহসেই নাই, ক্ষমতাই নাই। বৰষুণে মানে আমাক কাঢ়ি দিলে আৰু। চাওকচোন বন্ধুসকল, ইমান এসোপা পাইছোঁ। এয়া মই তলৰ পৰা দেখুৱাই আছোঁ কিমান এসোপা। চাওকচোন, সেয়া আমাৰ নিজৰটো কাঢ়িবলৈ সাহসেই নাই। বতাহ বৰষুণে মানে আমাক কাঢ়ি কেনে দিলে আৰু। আমি এতিয়া ইমান দিনৰ পৰা কাঢ়িবি খাম বুলি কৈ আছিলে, কিন্তু আমি কাঢ়িবলৈ সাহসেই নাই। ইমানখিনি নেকি, ইমান ডাঙৰ বাহাটো, ইয়াক কাঢ়িবলৈ গ'লে আৰু মানে হনুমানৰ ভেকশ্যনটো মানে এইবাৰ নল'লেও হ'ব ৰাসত। ইয়াতে মানে ইহঁতে মানে হনুমান বনাই দিব বুজিছে বন্ধুসকল। চাওকচোন ইমান বঢ়িয়া লাগিছে। সেয়া বাচি আছে। কি চাওক বন্ধুসকল, বৰলৰ টোপ ইমান এসোপা ওলাইছে। আপুনি চাওক টিফিন বাতিটো ইমান ডাঙৰ। সেয়া এক টিফিনেই ওলাইছে ক'ব পাৰি, এক টিফিনেই আৰু। চাওক ইমান এসোপা ওলাইছে বন্ধুসকল। এইটো এতিয়া বইল কৰিম। বইল কৰি কেনে কিছুমান তাৰ মানে পেটৰ ভিতৰত মাটি নিচিনা কিছুমান গু নিচিনা আছে। বইল কৰি কেনে সেইবিলাক পেলাব লাগিব। সেইবিলাক পেলোৱাৰ পিছতহে আকৌ ফ্ৰাই কৰিম, বঢ়িয়াকৈ শুকান ফ্ৰাই কৰিম। একদম এৰি পোক খোৱাতকৈ তাৰ পৰা বেছি সোৱাদ আছে। আপোনালোকে খাই পাইছেনে বাৰু? আপোনালোকে খাই পাইছে বাৰু না পোৱা নাই বাৰু? যদি খাই পাইছে কেনে সোৱাদটো আপোনালোকে ক'বচোন বাৰু। আৰু ইফালে আমাৰ বাইদেৱে শামুক বাচি আছে, চাওকচোন। সেয়া শামুক, আপোনালোকে খাই পাইছেনে বাৰু শামুক? আমাৰ বাইদেউ এজনীয়ে শামুক বাচি আছে, চাই লওক। ইয়াতে আপোনাৰ ডাঙৰ শামুকো আছে, সৰু শামুকো আছে। সৰু শামুকটো আমি খাম মাটি দালিৰ লগত। ডাঙৰ শামুকটো তাতে ফ্ৰাই কৰি দি দিব যেনিবা। শামুক খোৱা কছাৰী তই বেং খোৱা কছাৰী কোৱা নিচিনা বন্ধুসকল। চাওকচোন, আমি হ'লে শামুক খোৱা কছাৰী দেই। আমি বৰ্তমান লাগি বেং খাই পোৱা নাই বন্ধুসকল। বেংটো বা খাবলৈ কেনে লাগে। এতিয়া বেংটো বা কি বেং, এতিয়া বৰ বেং না চুক ভেকুলী বেং না কি বেং না আমি নাজানো আৰু। আমি কিন্তু মাত্ৰ শামুক খোৱা কছাৰীহে বন্ধুসকল। আমি হ'লে শামুক খোৱা কছাৰী বুলিহে জানো আৰু, কিন্তু আমি বেং ভেকুলী এইবিলাক খোৱা বুলি নেভাবিব আৰু। এইবিলাকতো আমি আৰু খায়ে পোৱা নাই আৰু। আছে কিছুমান খায়, তথাপিও আমি আজিকালি খাই পোৱা নাই। এতিয়া বেং খাই বোলে, কোনটো বেং খায় কোনটো ভেকুলী খায় নাজানো আৰু। বন্ধুসকল ভিডিঅ'টোনো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব। আৰু নমস্তে বন্ধুসকল, মোৰ ভিডিঅ'টোনো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, বেয়া লাগিলে নিশ্চয় ডিছলাইক কৰিব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ নকৰিব। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোনো চাই কেনেকৈ পালে আপোনালোকে কমেণ্টত নিশ্চয় জনাব। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগিছে ডিছলাইক কৰিব। লাইক কৰিব,
ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ নকৰিব কৈ দিছোঁ নহয় বন্ধুসকল আপোনালোকে মোৰ চেনেলটো চাই কেনেকুৱা পাইছে আজিলৈ ইমানতে খাই মৰিছোঁ নমস্কাৰ বাই বাই টাটা